नमस्कार बंधु बान्धवीসকল स्वागतम जनाइছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকলৈ লৈ আহিছোঁ পিএম কিষাণৰ টকা যিসকলে পোৱা নাই কিয় পোৱা নাই তাৰ কিছুমান কাৰণ ষ্টেটাছ চেক কৰিলে দেখা যায়। কাৰণসমূহ কি হ'ব পাৰে, কাৰণসমূহ সমাধান কেনেকৈ কৰিব আৰু আকৌ টকা কেনেকৈ লাভ কৰিব সেই বিষয়ে আমি আমাৰ এই ভিডিঅ'ত আজি আপোনালোকক অৱগত কৰাম। বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো এতিয়ালৈকে যদি ফ'ল' কৰা নাই তেতিয়াহ'লে আপোনালোকে আমাৰ এই পেজটো ফ'ল' কৰি দিয়ক, আৰু যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰক আৰু সকলোকে জানিবলৈ সুযোগ দিয়ক। তো বন্ধু বান্ধৱীসকল বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টো হৈছে পিএম কিষাণৰ টকা যিসকলে পোৱা নাই কিয় পোৱা নাই তাৰ কিছুমান কাৰণ ষ্টেটাছ চেক কৰিলে দেখা যায়। কাৰণসমূহ কি হ'ব পাৰে আৰু কাৰণসমূহৰ সমাধান কেনেকৈ কৰিব আৰু আকৌ টকা কেনেকৈ লাভ কৰিব সেই বিষয়ে আমি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰি আছোঁ। তো বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিঅ'টো হৈছে পিএম কিষাণৰ টকা যিসকলৰ সোমোৱা নাই সেইসকলৰ বাবে। বন্ধু বান্ধৱীসকল ষ্টেটাছ চেক কৰিলে বহুতো সমস্যাৰ দেখা যায়। মানুহৰ কি সমস্যা ষ্টেটাছ চেক কৰিলে দেখা যায় সেই বিষয়ে আমি আপোনালোকক দেখুৱাই আছোঁ আমি আমাৰ স্ক্ৰীনত। আপোনালোকে প্ৰথমে ষ্টেটাছটো চেক কৰি ল'ব, আৰু ষ্টেটাছটো চেক কৰিবলৈ হ'লে প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি পিএম কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে চেক কৰিব পাৰিব। যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটো ভিজিট কৰিব, আৰু চেনেলটোৰ ভিতৰত পিএম কিষাণৰ EKYC বা পিএম কিষাণৰ ষ্টেটাছ কেনেকৈ চেক কৰে সকলো ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব। তো আমি আপোনালোকক আমাৰ স্ক্ৰীনত এখন ষ্টেটাছ দেখুৱাই আছোঁ কি অসুবিধা ইয়াত আহিব পাৰে, আপোনালোকৰ কি সমস্যা দেখা দিব পাৰে সেই বিষয়ে আমি আপোনালোকক দেখুৱাই আছোঁ আমাৰ স্ক্ৰীনত। আপোনালোকে আপোনাৰ স্ক্ৰীনত চাওক, ইয়াত আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, ভিলেজ চব আহি যাব। তাৰপিছত আপোনাৰ পিএম কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো আহি যাব, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ডেটো আহিব। তাৰপিছত আপোনালোকে ইয়াত চাওক, ইয়াত এটা বস্তু চাওক, আধাৰ ডেমো অথেণ্টিক ষ্টেটাছ ছাকচেছ। কাৰোবাৰ এইটো আনছাকচেছো দেখুৱাব পাৰে। যদি আপুনি পিএম কিষাণৰ EKYC কৰা নাই বা পিএম কিষাণৰ আধাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই তেতিয়াহ'লে ইয়াত দেখুৱাব, আধাৰ ডেমো অথেণ্টিক ষ্টেটাছটো হ'ব। তাৰপিছত ৰাইট ছাইডত চাওক EKYC ডান য়েছ, মানে এই যিটো আমি ষ্টেটাছ চেক কৰিছোঁ সেইটোৰ EKYC হৈ গ'ল। তাৰপিছত চাওক ইলিজিবিলিটি, আপোনাৰ পিএম কিষাণ পোৱাৰ যোগ্যতা আপোনাৰ আছেনে নাই। যদি আছে তেতিয়াহ'লে ইয়াত য়েছ থাকিব, নহ'লে ইয়াত থাকিব। তাৰপিছত চাওক তলফালে স্ক্ৰল ডাউন কৰিলে দেখা পাব পে'মেণ্ট মোড আধাৰ একাউণ্ট নম্বৰ, মানে ইয়াত একাউণ্ট নম্বৰ নাই, এইটো পে'মেণ্ট মোড আধাৰত হ'ব। বন্ধু বান্ধৱীসকল আপোনালোকে তলত চাওক PFMS বেংক ষ্টেটাছ, ফাৰ্মাৰ ৰেকৰ্ড হেজ বিন ৰিজেক্টেড বাই PFMS বেংক। মানে ইয়াত কি কৈছে, আপোনাৰ বেংকে ৰিজেক্ট কৰিছে, সেইকাৰণে আপোনাৰ টকাটো সোমোৱা নাই। কাৰণ আপোনাৰ পে'মেণ্ট মোডটো হ'ল আধাৰ। আপোনাৰ আধাৰৰ লগত যদি বেংক একাউণ্টৰ লিংক থাকে তেতিয়াহ'লে আপোনাৰ টকা সোমাব, নহ'লে নোসোমায়। বন্ধু বান্ধৱীসকল ৰাইট ছাইডৰ ৰিজনটো চাওক, বেংক ৰিজেকশ্যন ৰিজন UID নেভাৰ ইনভেল ফৰ DVT, কণ্টেক্ট ইয়ৰ বেংক টু লিংক আধাৰ উইথ একাউণ্ট। মানে আপুনি আপোনাৰ বেংকত গৈ আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংকটো কৰাব লাগিব। যদি আপুনি লিংকটো কৰা তেতিয়াহ'লে আপোনাৰ টকাটো সোমাই যাব। বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰিজন দেখুৱায়। আৰু এটা ৰিজন দেখাওঁ আপোনালোকক, ইয়াত চাওক PFMS বেংক ষ্টেটাছ ফাৰ্মাৰ ৰেকৰ্ড হেজ বিন একচেপ্টেড বাই PFMS বেংক। ইয়াত চাওক একচেপ্ট কৰিছে। PFMS ৰেছপন্স ডেট, মানে কেতিয়া ডেটটো দিছে 8/10/2022 এইটো ৰেছপন্স দিছে। গতিকে আপোনালোকৰ টকাটো এনেকুৱা ধৰণৰ ৰিজন থাকিলে আপোনাৰ টকা সোমাব, আপুনি একো কৰিব নালাগে। তলত চাওক এটা বস্তু আছে লেণ্ড চেণ্ডিং য়েছ। কাৰোবাৰ মাটিৰ জমাবন্দী কবি বা খাজনা ৰচিদ দিছিল যে সেইবিলাকত যদি সমস্যা হয় তেতিয়াহ'লে আপোনাৰ লেণ্ড চেণ্ডিং ইয়াত য়েছ দেখুৱাইছে, তাত হ'ব। গতিকে আপোনালোকে
ষ্টেটাছটো চেক কৰিলে আপোনালোকে গম পাব কিয় আপোনাৰ টকাটো সোমোৱা নাই। আৰু যদি আপোনালোকৰ EKYC কৰা নাই নতুবা আপুনি আপোনাৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যনৰ লগত আধাৰ লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকৰ টকাও নোসোমাব পাৰে। গতিকে আপোনালোকক মই এটা সহজ পদ্ধতিত কেনেকৈ কৰিব সেই বিষয়ে মই কৈ আছোঁ। আপোনালোকে প্ৰথমে আপোনালোকৰ পঞ্চায়তত যাব। পঞ্চায়তত গৈ পেলাই সভাপতি বা ছেক্ৰেটাৰীৰ লগত যোগাযোগ কৰিব। তেখেতসকলৰ হাতত দুখন লিষ্ট থাকিব। লিষ্ট দুখন হৈছে এখন যাৰ টকা সোমাই সেইসকলৰ এখন লিষ্ট থাকিব আৰু যিসকল ব্যক্তিৰ টকা সোমোৱা নাই সেই ব্যক্তিসকলৰো লিষ্ট থাকিব। আপোনালোকে লিষ্টটো চাই আহিব পাৰিব। লিষ্টত কাৰ সোমোৱা নাই, যদি আপোনাৰ সোমোৱা নাই তেতিয়াহ'লে কিয় সোমোৱা নাই তাত লিখা থাকিব। আপুনি সেইমতে যোগাযোগ কৰি যদি আপোনালোকে ষ্টেটাছ চেক কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে পঞ্চায়তত যাব। পঞ্চায়ত গ'লে আপোনালোকে গম পাব কিয় আপোনালোকৰ টকাটো সোমোৱা নাই আৰু কি কৰিব লাগিব আৰু কি কৰিলে সোমাব সিহঁতে কৈ দিব। যিসকলৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লগত আধাৰ কাৰ্ডৰ লিংক হোৱা নাই সেই ব্যক্তিসকলে এতিয়া হয়তো পঞ্চায়তত গ'লে পঞ্চায়তত মই জনামতে তেখেতসকলে এতিয়া আধাৰ লিংক কৰিবৰ কাৰণে ইহঁতে পোষ্ট অফিচত একাউণ্ট খুলিব দিব আৰু হয়তো ইহঁতে পোষ্ট অফিচৰ একাউণ্ট খোলাৰ বাবে পঞ্চায়তৰ যিকোনো ঠাইত এখন কেম্প পাতিব পাৰে আৰু কেম্পত গৈ আপোনালোকৰ পোষ্টেল একাউণ্ট এটা কৰি তাত PM কিষাণৰ EKYC কৰি আপোনালোকে আধাৰ কাৰ্ড লিংক কৰিব পাৰিব। আৰু নহ'লে আপোনালোকে যিকোনো এটা CSC চেণ্টাৰত গৈ আপোনালোকে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰৰ লগত আধাৰ লিংক কৰি EKYC কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰি দিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে যদি এতিয়ালৈকে আমাৰ এই চেনেলটো আপোনালোকে ফ'ল' কৰা নাই তেতিয়াহ'লে আপোনালোকে ফ'ল' কৰি দিব আৰু ভিডিঅ'ত কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব ভিডিঅ'টো কেনে পালে আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।